ৰঙালাও খেতি এইখিনি দেখিছে ৰঙালাও এতিয়া ৰঙালাও বাৰীখন চাওঁ কৰিবলৈ এইখনে বাৰীখন ইয়াৰ পৰা একদম সেই নীলা ঘৰটোলৈকে আছে দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন হ'ল দৌলবাগান বিশেষকৈ যিবোৰ ছোৱালীয়ে দাংবডি নোখোৱা তেওঁলোকক কৈছোঁ তোমালোকে দাংবডি খাবা এই দাংবডি যেনেকুৱা দীঘল তেনেকুৱা তোমালোকৰ চুলিবোৰো দীঘল হ'ব গম পাইছা নহয় এয়া চাওক পূৰা দাংবডি বুলিয়ে নহয় ইয়াত চব খেতি কৰিছে ৰঙালাও আছে বীজ জলকীয়া আছে তাৰপিছত আছে আপোনালোকৰ বৰবিলাহী বাৰীখন বহুত ডাঙৰ মই আপোনালোকক দেখুৱাম মানে ইমূৰৰ পৰা সিমূৰলৈকে অকণমান যাব লাগিব খোজকাঢ়িব লাগিব ভিনদেৱে কৰিছে আৰু সেইজন ভিনদেউ চাওক এই আহি আছে আৰু এইটো লগৰ তো চাই ৰাখকচোন ভিডিঅ'টো দেই নেমু খেতি আছে বোলক নেমু অলপমান দেখাই দিম পূৰা নেমু মানে এতিয়া নেমু লাহেকৈ ৰস হ'বহে কিমান হৈছে চাওঁগৈ বোলক এইবোৰ দাংবডি মানে ছাগলীক খুৱাই দিছে দাংবডি মানে খাবলৈ মানুহ নাইকিয়া হৈছে আৰু দামটো অকণমান কমিছে কৈছে এইপিনে চাওক ভাত কেৰেলা হেন্দালিৰ ওপৰত নেমু বস্তু পূৰা লাগি আছে দেই মই শিপিব পাইছোঁ এইপিনে নেমু এইবোৰ নেমু এইপিনে নেমু এই এনেকৈ মানে গোটেই নেমু 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 এইপিনে ভাত কেৰেলা অঁ এই স্কুললৈ লৈ গৈছোঁ থ'বলৈ বাই বাই কৈ দিয়া এইবোৰ দাংবডি একদম পূৰা দাংবডি ছাগলীক খুৱাই দিছে এইয়া ভিনদেউ চাওঁ এইপিনে চাই দিয়ক এই ভিনদেৱে মানে পূৰা লাগি আছে আৰু এইপিনে খেতি পথাৰত পিছত দেখাম ভিনদেউ এইখন ত্ৰিপাল ফাইনেলি আমি চৰাইদেউ জিলাত আছোঁ বৰ্তমান আৰু চৰাইদেউ জিলাখন বেছি ডাঙৰ নহয় মানে শিৱসাগৰখনতকৈ সৰু চৰাইদেউ জিলাখন হ'ল 1087 বৰ্গ কিলোমিটাৰ আৰু শিৱসাগৰখন হ'ল 3581 বৰ্গ কিলোমিটাৰ কিমান আৰু গম পাইছে আজি ক'ত যাওঁ আপোনাক দেখুৱাম বাৰু বাইদেউহঁতৰ ঘৰলৈ যাম প্ৰথম বাইদেউহঁতৰ ঘৰলৈ গৈ পিনে তাৰপিছত আৰু ক'ত সোমাম চিন্তা কৰি আছোঁ গৈ ভিডিঅ'টো চাই থাকক আপোনালোকে দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন হ'ল দৌলবাগান ফিল্ডখন পোৱালিবোৰে পূৰা খেলি আছে দেখিছে এইফালে সোমাই যাব লাগিব স্কুলখন মানে বনাই আছে আৰু কেইটামান ৰুম থাকে আগতে এইবোৰ ৰুম বনি আছে পূৰা বনি আছে চব হায়াৰ ছেকেণ্ডেৰী স্কুল যে সেইকাৰণে মানে ডাঙৰ হৈ আছে এইফালে চাওক এইবোৰ বনাই আছে এইখন পাহাৰখন হাইয়ালে পাহাৰখন যদি আপোনালোকে যদি ওপৰৰ পৰা চাই কেনেকুৱা ভিউ দেখিব মই দেখাইছোঁ মই যোৱাবাৰ যেতিয়া আহিছিলোঁ মানে তালৈ গৈছিলোঁ এইপিনে অহা নাই ওপৰলৈ উঠিছিলোঁ তাৰ ভিউটো চাব কেনেকুৱা এইখন ওপৰৰ পৰা চাব এতিয়া তলৰ পৰা চাব দেই ওপৰৰ পৰা চাব হ'ল তথ্য অধিনিয়ম 1900 আমি কিমান ওপৰত আছোঁ তলৰ পৰাহে গৰুখিনি আহিছে ফাইনেলি পাই গ'লোঁ ইয়াত সময়টো লাগিলে 14 মিনিট আৰু 59 মিটাৰ গম পাইছে ফাইনেলি বাইদেউহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু ভিনদেৱে কৰিছে এইখিনি খেতি চাওক ৰঙালাও ইমানখিনি ৰঙালাও কোনখন বাৰীত কৰিছে ইয়াৰ পৰা একদম সৌ নীলা ঘৰটোলৈকে দেখিছে নহয় সেইখিনিলৈকে বাৰীখন যাওঁ বলক বাৰীখনলৈ সোমাই যাওঁ আৰু চাওক এইখিনি ৰঙালাও দাংবডি মানে এতিয়া অলপমান ঘাঁহ গজিছে আৰু দাংবডি ৰঙালাও বীজ জলকীয়া তিয়ঁহ ভাত কেৰেলা বিলাহী গোল নেমু কাজি নেমু জিকা চব খেতি কৰিছে ইয়াৰ ভিনদেউ এতিয়া যাবলৈ লৈছে মানে আমি ভিতৰলৈ সোমাই আহিছিলোঁহে বাৰীৰ ভিনদেউ যাবলৈ ল'লে বাকী মোৰ লগত দেৱজিত আহিছে আৰু এইটো চাওক ঘৰটো মানে ইমান ধুনীয়াকৈ বনাইছে পলিথিনখিনি ডাঠ বহুত ডাঠ আৰু ভিতৰটো চাওক মানে ইমান খেতি এতিয়া নাই কৰা ধৰক বিলাহী আছে ইয়াত বাকী জলকীয়া দি থোৱা আছে ৰঙালাও দি থোৱা আছে খেতি লাহেকৈ কৰিবহে আৰু বাৰিষা আহিছে যে তথাপিও ইমান ধুনীয়াকৈ হৈছে যে বিশেষকৈ পানী হৈছে যদিও ৰঙালাও হৈছে কিন্তু আৰু এইখিনি দাংবডি এইফালে চাওক আৰু এইফালে সোমাই যাওঁ বলক নেমু টেঙা চাওঁ গোটেই বাৰীখন নেমুৱে কিন্তু ভিতৰলৈ বাৰু আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰিবচোন আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ইয়াতো নেমু এইপিনে কুকুৰা এইফালে গাহৰি আছে চাগে এইকেইটা গাহৰি কি বল লৈ গৈ ইয়াত এখন কেলা খুলি থৈ গ'ল নহয় কুকুৰা কৰ্কৰ আছে এইপিনে গোহালি তো এইপিনে ছাগলী ইয়াত আছে দে
এই স্কুললৈ লৈ গৈছোঁ থ'বলৈ বাই বাই কৈ দিয়া বাই বাই